হাই ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ জালিঘাটাৰ কলিবাৰী থানলৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পাইলতে কিবা ক'ব, পাইলতে কওক। আমি ভালকৈ জেগাখনো চিনি নাপাওঁ ৰ'ব, গতিকে আমাৰ লগ নিতু পাছে পাছে আহি আছে, আপোনালোকে দেখছি। তাৰ লগত আমি একেলগে যাম। আপোনালোকক আজি এই বৃহৎ গছডাল দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোকে ভিডিঅ'টো, দেখা পাব এই বৃহৎ গছডাল। আহি পালোঁ আমি। আজি আমি আহি পালোঁ আমাৰ লক্ষ্যস্থান। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেই বৃহৎ গছডাল। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিতৰলৈ সোমাই যাওঁ আৰু গছডাল দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। যিহেতু আমি মন্দিৰলৈ আহিছোঁ, ছাতি আৰু ধূপ জ্বলাই লওঁ, তাৰপিছত আপোনালোকক গছডাল দেখুৱাবলৈ চেষ্টা কৰিম। চাকি ধূপ জ্বলোৱা হৈ গ'ল। এতিয়া আপোনালোকে চাব পাৰে এই বৃহৎ গছডাল। মই চাৰিওপিনে ঘূৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত এখন মেলা চলি আছে, সেইখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভালদৰে চাই ল'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকন বটনটো দবাই দিব, যেন মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায়। আজিলৈ এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ, ধন্যবাদ।